নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। সাই বাবাই কৈছিলে যে খং, হিংসা আৰু লোভ এই তিনিটা হ'ল মানুহৰ ডাঙৰ ৰোগ। এই তিনিটা কেতিয়াও আহিব নিদিব। নেলছন মেণ্ডেলাই কৈছিলে যে জীৱনত যদি কিবা কৰিব বিচৰা তেনেহ'লে অকলে কেনেকৈ যুঁজিব লাগে সেয়া শিকি লোৱা। অটল বিহাৰী বাজপেয়ীয়ে কৈছিলে যে মানুহে পৰিস্থিতিৰ লগত যুদ্ধ কৰিব লাগে। এবাৰ যদি সপোন ভাঙি যায় দ্বিতীয়বাৰ পুনৰ গঢ় লৈ উঠিব। গুৰু নানকে কৈছিলে যে ঈশ্বৰৰ বাবে খুচিৰ গান গোৱা, প্ৰভুৰ নামৰ সেৱা কৰা আৰু তেওঁৰ সেৱকৰ সেৱক হৈ যোৱা। চাণক্যই কৈছিলে যে ধনৰ অহংকাৰ কৰাজন হৈছে মূৰ্খ, কাৰণ ধনে বাহ্যিক সুখ দিব পাৰে কিন্তু মনৰ সুখ দিব নোৱাৰে। মহাত্মা গান্ধীয়ে কৈছিলে যে আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোঁ তেতিয়াহ'লে ধুমুহাৰ আগে আগেই আমাৰ নাওখন এৰি দিব লাগিব। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে বেদনাৰ পৰা যি আনন্দৰ উৎপত্তি হয় সেই আনন্দৰ তুলনা নাই। জৱাহৰলাল নেহৰুৱে কৈছিলে যে মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে যে যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। বুদ্ধদেৱে কৈছিলে যে আনৰ দোষ গুণ বা আনে কি কৰিলে কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছে বা নাই কৰা তালৈহে চকু দিয়া উচিত। ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।